জনপ্ৰিয় অভিনেতা কিশোৰ দাস আমাৰ মাজত আৰু নাই। অকণমান আগত তেওঁৰ মৃত্যু হৈছে বুলি খবৰ আহিছে। প্ৰথমতে তেওঁ আমাৰ মহানগৰী হেল্থ চিটি নামৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ স্বাস্থ্য অৱনতি ঘটে আৰু শেষত মুম্বাইলৈ নিয়াৰ যো-জা চলে। আৰু ইয়াত অসমবাসীৰ আশীষ শুভেচ্ছা শুভাকাংক্ষী বহুতো মানুহে তেওঁক সহায় কৰিছিল। তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰে চেন্নাইত আৰু তেওঁৰ তেতিয়া বয়স আছিল 28 বছৰ। এই 28 বছৰীয়া জীৱনত তেওঁ বহু ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ গৈছিল আৰু অসমীয়া ছবি জগতত তেওঁৰ এটা নতুন ধাৰা সৃষ্টি কৰিছিল। তেওঁৰ অভিনয় সংলাপে বহু জনতাৰ মন কাঢ়ি লৈ গৈছিল আৰু তেওঁৰ সুঠাম শৰীৰে আৰু তেওঁৰ অভিনয়ে বহু মানুহক আকৰ্ষিত কৰিব পাৰিছিল। তেওঁৰ অনুপস্থিতিয়ে অসমীয়া ছবি জগতত যে বিৰাট এটা ডাঙৰ ক্ষতি হৈছে সেয়া নিশ্চিত। শেষত তেওঁ য'তেই থাকে ভালে থাকক, কুশলে থাকক আৰু বিদেশী আত্মাৰ সদ্গতি কামনা কৰি তেওঁলৈ